খুৰী কিমান হৈছে? 20 টকা। ঐ আহিলি? ৰাতিপুৱা আহিছ যে, কিহত আহিছ? এই বাছৰ বাহিৰে আৰু কিনো আছে? সেইটোতো আচ্ছা তই বচোন, মই চুট হৈ চাহ বনাই আছোঁ। ইণ্টাৰভিউ এটা আছে আজি। হয় নেকি? আহি আছোঁ। অ' বোপা উঠিলা? হয় খুৰা, উঠিলোঁ দিয়া। আজি এমাহৰ মূৰত এইজনো আহি পাইছেহি। হয় হয়। পিছে হেৰি নহয়, 2 মাহ হ'ল ভাড়া নিদিয়া। বুজিছা বোপা, এই মোৰ টকা পইচাৰ ইমান অভাৱ নাই, কিন্তু বেছি দিন হ'লে অসুবিধা তোমালোকৰে হয় দিয়াচোন। বুজিছা নহয়? হয় বুঢ়া, জন্ম হয় গুড় খালে চাগে এনেকুৱা মানুহ হয়। একচৰ ভয় দি। কিবা কৈছা? নাই নাই একো নাই। অ' মাজনী আহিলা? খুৰা ক'ৰবালৈ গৈছিলা? এনেই চেনি চাহপাত পিঁয়াজ এইবিলাকে ল'বলৈ। আপুনি কথা পাতি লওক, মই আপুনি বহক দেই, মই আহিছোঁ। যোৱা। কালি ৰাতিপুৱা উঠি চৰাই মাতটো কম, এই বুঢ়াৰ ভাড়া খোজা মাতটো বেছি শুনা পাওঁ বে। ইমান পেকপেকাই থাকে, মাথা চাথা বেয়া হৈ যায়। ঐ দিগন্ত, এই ছোৱালীজনী কোন হয়? কোন ছোৱালী? এই বুঢ়াৰ লগত কথা পাতি আছিলে যে, মই চোন আগতে দেখা নাই ইয়াতে। নহয় বে, তই যোৱাৰ পাছত আমাৰ ইয়ে খালী হৈ থকা ৰুমটো তাই ভাড়াত লৈছে। ছোৱালীজনী দেখি কিন্তু ভালেই লাগিছে। বেয়া ভাল কেনেকৈ জানিম ভাই, চিনাকি হৈ চান্সে পোৱা নাই। ৰাতিপুৱা আহিয়ে তাইক দেখিলোঁ। তাইৰ নামটো জানো নেকি? এক কাম কৰোঁ, তাইক বায়'ডাটা এখন দিবলৈ কওঁ। তোৰো সুবিধা হৈ যাব আৰু মোৰো তোৰ প্ৰশ্ন উত্তৰ দিব নালাগিব। হে বাল কেলা, মোৰ কাম নাই নেকি আৰু বে? মইতো দেখা নাই তোৰ কাম। হয়, একচুৱেলি মোৰ অলপ পলম হ'ব। অ'কে, নাই সোনকালে হৈ যাব। হয়, আচ্ছা ঠিক আছে বাৰু, মই আপোনাৰ লগত আহি কথা পাতি আছোঁ। হয়, বাই। আচ্ছা, এই ডকুমেণ্টটো দিয়াচোন। হয় ছাৰ। আচ্ছা, অগ্নিভ বৰুৱা ন? হয় ছাৰ। কোৱালিফিকেশ্যন তোমাৰ? ছাৰ মই MA ক্লিয়াৰ কৰিছোঁ। MA ক্লিয়াৰ কৰিছোঁ? হয় ছাৰ। গুড। আচ্ছা কোৱাচোন, কিহৰ কাৰণে আহিলা? ছাৰ এড এটা পাইছিলোঁ আপোনালোকৰ কোম্পানীত, পষ্ট এটা খালী থকা বুলি, তাৰে কাৰণে আহিছোঁ। আচ্ছা আচ্ছা, কিন্তু তোমাৰ ষ্টাৰ্টিং চেলাৰী কিন্তু 10,000ৰ পৰাহে হ'ব। ছাৰ মোৰ একো প্ৰব্লেম নাই। হ'ব? হয় ছাৰ। তাৰপাছত তোমাৰ কাম চাই ফালে বঢ়াই দিম। অ'কে ছাৰ। ন বাকী তোমাৰ ডকুমেণ্টটো ক্লিয়াৰেই আছে, ঠিকে আছে। এটা কাম কৰা, এইখিনিতে তুমি এটা চাইন মাৰা। ডকুমেণ্টটো ৰাখিছোঁ মই তোমাৰ। হয়। আৰু কোম্পানীৰ ফালৰ পৰা কল যাব তোমালৈ। অ'কে ছাৰ। ঠিক আছে। পাৰ্চেলৰ 10,000 দিম বুলি কৈছা। ঠিকে আছে, কৰি থাক। এনেই তোৰ কাম এটা দৰকাৰ আছিলে। এই সোমবাৰৰ পৰা যাব দিছে, ৰ চাই লওঁ কি হয়। বঢ়িয়া। তাইৰ নামটো কি সঁচাকৈ নাজানো নেকি? কোন তাই? বুঢ়াৰ লগত কথা পাতি আছিলে যে মৰ্ণিং।
এটলিষ্ট ৰাতিটো এইবোৰ নোলাবি হে তাইৰ নাম ল'লে তই এনেকুৱাকৈ ৰিয়েক্ট কৰ যে ভাল পাওঁ চাগে তই খা চুপচাপ আৰে ৰুঞ্জুন তই আৰে পৰি তই ক'ৰ পৰা ওলালিহি ইমান দিনৰ মূৰত? কাম এটা আছিলে তইহে ফোন চোন নকৰা মোৰ হলি কাম আছে অলপ ওলাই যাওঁ তোৰ ভালনে ভাল 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 আচ্ছা শুনচোন তই মোৰ ৰুমলৈ আহিবিচোন মোৰ তোৰ লগত বহুত কথা পাতিবলগীয়া লগ পাম তেন্তে ঠিক এদিন। আছে লগ পাম আচ্ছা শুন মই দেৰি নকৰোঁ গৈ থাকোঁ ঠিক আছে দে বাই 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 ঐ পৰিমিতাচোন আৰে, অগ্নি। তই ক'ৰ পৰা আহিলি তই ক'ৰ পৰা আহিলি মই তোক দেখি আহিলো আকৌ এই হ'ব মিছা কথা ক'ব নালাগে ব'ল একাপ চাহ খা আহোঁগে এতিয়া কচোন খবৰ কি খবৰ ভালেই তোৰ ক কেনেকুৱা মোৰ ভালে পিছে ক'ত থাকো আজিকালি এই অকণমান আগতে যে কথা পাতি আছিলোঁ ছোৱালীজনী সেইখিনিতে অ' আচ্ছা পিছে ছোৱালীজনী কোন হয় অ' ৰুঞ্জুন এই তাইৰ আৰু মোৰ বহুত আগৰে চিনাকি কিবা খা নাই নাই নাখাওঁ একো নহয় মই খুৱাম নখা এই নালাগে বাৰু আচ্ছা তই তাইৰ কথা সুধিলি যে মানে ৰঞ্জুনৰ কথা অহ মানে আমি একেটা কেম্পাছতে থাকোঁ একেলগে ৱাও হয় নেকি মানে তহঁতে এজনে আনজনীক চিনি পাওঁ চিনি পাওঁ উম, কিন্তু কথাহে পতা হোৱা নাই তোৰ তাত নাম্বাৰটো আছে চাগে এনে নম্বৰটো আছে মানে কেতিয়াবা লাগে হয় নেকি দিব পাৰিবি চাগে দিব পাৰিম কিন্তু চা মই দিয়া বুলি নকবি কিন্তু হাই মই অগ্নিভ ইয়াতে থাকোঁ অ'কে মানে ৰাতিও বহুত হ'ল দোকানবোৰো বন্ধ কৰিছে জলকীয়া পাম নেকি জলকীয়া অঁ জলকীয়া অ'কে ফাইন দি আছোঁ এক ছেকেণ্ড লওক থেংক ইউ ৱেলকাম একো অসুবিধাটো নহয় নাই নাই একো অসুবিধা নাই ইটছ অ'কে থেংক ইউ গুড নাইট গুড নাইট অঁ চানমাৰী ফেঞ্চি নামা আছে হাই হাই আপুনি আচ্ছা আপোনাৰ বাতিটো অঁ একচুৱেলি আমাৰ ওচৰত তেনেকুৱা দিবলগীয়া একো নাই একো নাই একো নাই একো প্ৰব্লেম নাই দিনত আপুনি নাছিলে চাগে অঁ মই অফিচত গৈছিলোঁ অঁ আচ্ছা হয় আংকলৰ পৰা আপোনাৰ নাম্বাৰটো খুজিছিলোঁ বাতিটো দিবৰ কাৰণে আচ্ছা ঠিকে আছে দিয়ক আপোনাৰ নামটো ৰুঞ্জুন আচ্ছা অ'কে বাই 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 গুড নাইট গুড নাইট হাই ৰঞ্জন কোন মই অগ্নিভ মই ধৰিব পৰা নাই আপুনি কোন হয় জলকীয়া ল'বলৈ গৈছিলোঁ যে অঁ আচ্ছা আচ্ছা মই চিনি পাইছোঁ দিয়ক বহুত ৰাতি হ'ল কালি কথা পাতিম গুড নাইট ঠিক আছে দিয়ক গুড নাইট গুড মৰ্ণিং মিছ ৰঞ্জন গুড মৰ্ণিং মিষ্টাৰ অগ্নি ভিজা চুলি কচাওঁতে বেছি ধুনীয়া লাগিছিল আপোনাক দেখি থেংক ইউ ৱেলকাম পিছে আপোনাক কেতিয়াবা ফোন কৰিব পাৰিমনে পাৰ্মিশ্যন ল'ব লাগে নেকি কৰিব
ক'ত আছে? বাছৰ কাৰণে ৱেইট কৰি আছোঁ। অঁ আচ্ছা, আপুনি ক'ত আছে? মই অলপ ওলাই আহিছোঁ। আপুনি মোক তুমি বুলি ক'ব পাৰে। তেন্তে আপুনি তুমি বুলি ক'ব। অ'কে। আচ্ছা, তোমাৰ অফিচ ক'ত? কাহিলীপাৰাত। অঁ দূৰ আছে মানে। ৰ'ব হা, মই বাছত উঠিলোঁ, পাছত কথা পাতিম। তুমি কিবা খালানে নাই? গোটেই দিনটো কাম কাম কৰি নাথাকিবা, কিবা এটা খাই ল'বা, বুজিছানে? ৰাতিপুৱা সময় নহয়, এতিয়াহে খাব লাগিব। আচ্ছা খাই ল'বা। আৰু ক'ত আছা এতিয়া তুমি? ৰাস্তাত ৰৈ থাকিবলৈ সুধিছা নেকি? কেনেকৈ গম পালা? সকলো জানো মই তোমাৰ কথা। হেল্ল'। হেল্ল'। কোৱাচোন, মই ক'ত আছোঁ এতিয়া? তুমিহে জানিবা ক'ত কি কৰি থাকা। খবৰ ল'লেহে দেখিবা। দুদিনৰ পৰাচোন তোমাৰ খবৰেই নাই, দেখা দেখিয়ে নাই। সেইবোৰ বাদ দিয়া, ওলাই আহাচোন ৰাস্তালৈ। কিয়? আৰে বাবা, আহিলেহে দেখিবা, আহাচোন। মই অফিচত আছোঁ। আৰে অফিচতহে আছা, মংগল গ্ৰহত নাই নহয়। অ'কে বাবা, ৰ'বা গৈ আছোঁ। হাই। ইমান বদমাছ নহয় তুমি, ইয়াতে অহা বুলি মোক কোৱা কিয় নাছিলা? ছাৰপ্ৰাইজ আকৌ। মই এতিয়া যাওঁ নেকি? হাৰে কিয় যোৱা? আৰে এক কাপ চাহ খাই যোৱা। ক'ত খাবা? এই কাষতে, ব'লা। আৰে ব'লা। ক'ত পালা? ওলাইছানে নাই? তিনিআলি পাইছোঁ। ৰুম পালাগেনে? এই মাত্ৰ আহি পাইছোঁ জানানে? ইমান কষ্ট। মইচোন তাতে আছিলোঁ আজি। ক'তা? তোমাকচোন মই দেখাই নাপালোঁ। তুমি কামত বিজি আছিলা, সেইকাৰণে কোৱা নাই আৰু। এই নক'বা আৰু, বিৰাট টায়াৰ্ড হৈছোঁ জানানে? আৰু ইমান কাম কৰাইছে নহয় আজি ছাৰে, বহুত ফাইলছ আছিলে। এটা কথা জানা ৰঞ্জন, তোমাৰ লগত চিনাকি হোৱাৰ পৰা এনেকুৱা ফিল হয় যে মই জীৱনটোত বহুত কিবা কিবি পাই গ'লোঁ। আই এম লাকি ইউ ন'। যেতিয়া তোমাৰ লগত সকলো কথা শ্বেয়াৰ কৰোঁ নহয়, মই নিজকে বহুত বেছি সুখী অনুভৱ কৰোঁ। কাইলৈ লগ ধৰিব পাৰিবা? মোক গুগল পে'ত পঠাই দিবি বে। এইটোৱে মোৰ নম্বৰ হয়। ঠিক আছে ঠিক আছে। ঐ ভাত কি বনাবি আজি? ঐ কাৰ সপোনত আছ? নাই ক। কাৰ সপোনত আছ? ক'ত সপোনত আছোঁ? যা ভাত বনা, ভাত বনা। চিকেন আনিছ? আনিছোঁ, যা যা বনা। এই ভাত কি চব বনাম। ঐ ক'ত যোৱা ইমান দৌৰা দৌৰি কৰি? ৰুঞ্জনে লগ ধৰিছে আজি। হা? মোকতো নকলি তই? আৰে মই ফোনত চোন কথা পাতিয়ে থাকোঁ, তই কি শুনা নাপাওঁ নেকি? কিহত যাবি? বাছত যাম আকৌ। वाह रे मेरे सिटी बस के प्रेमी, एक सरकारी नौकरी वाली लड़की को तू बस में घुमाएगा? বাছত নহ'লে কিহত যাম? এনেকা কৰিলে ন ঘণ্টা নপতে তাই, বুজিছ? তেনেহ'লে কি কৰিম? স্কুটিখন লৈ যা। স্কুটি কি? 300 টকা এটা দে। আহি গলি নকাতত। আৰে মোৰ একাউণ্টত সোমালে দি দিম বে। কেলা ফুৰিব যাবি তই, ছোৱালী লাগে তোক, আৰু পইচা দিম মই। এইটো মাহৰ টকা সোমোৱা নাই, আহিলে দি দিম। তেৰা পেহলে কা ভি উধাৰি বে। আগৰটো দিয়া নাই, এইটো দিব বোলে। ঐ মোৰ ব্লেক পেণ্টটো ক'ত ৰাখিছ? আছে তাতে চা। হেই অলপ দেৰি হ'ল দেই, বেয়া চেয়া নাপাবা আৰু। এই একো নহয়, নিজৰ মনৰ কাৰণে ৰখাটো বেয়া কথা নেকি? হৈছে আৰু দিয়া। পিছে ৰ'বাচোন ৰ'বা, হা? এইখন কাৰ পৰা আনিলা? দিগন্তৰ আকৌ। কিয় আনিলা? তোমাৰ কষ্ট হ'ব। বাছতে যাব পাৰিলোহেঁতেন। তোমাৰ কষ্ট হ'ব বুলিহে। এনেও চৰকাৰী চাকৰি কৰা ছোৱালী, বেয়া লাগে নহয় খোজকাঢ়ি ফুৰাবলৈ। এই হ'ব আৰু দেই, এনেবোৰ একেবাৰে বৰ মই মাৰ্চিডিজ লৈ পেলাই ঘূৰি ফুৰোঁ। কথাটোতো ঠিকেই, এনেই বাইকখন লৈ আহিলে ইমপ্ৰেছ কৰিবলৈ। ঐ কি ভাবি আছা? উঠা উঠা, বহা। ব'লা যাওঁ।
কোৱাচোন এতিয়া তুমি কি ক'ব খুজিছিলা একচুৱেলি সদায় কোৱা কথাবোৰতকৈ সম্পূৰ্ণ বেলেগ অ'কে কোৱা আকৌ ইমান ছাছপেন্স কিয় দি আছা মই যিটো ক'বলৈ গৈ আছোঁ তাৰ প্ৰভাৱ যাতে আমাৰ ফ্ৰেণ্ডশ্বিপত নপৰে আমাৰ ফ্ৰেণ্ডশ্বিপত প্ৰভাৱ পৰা এনেকুৱা তুমি কি কথা ক'ব ওলাইছা বাৰু কোৱা না ৰুঞ্জুন তুমি মোৰ জীৱনৰ একমাত্ৰ ছোৱালী যাৰ লগত মই চব কথা শ্বেয়াৰ কৰিব পাৰোঁ সুখ দুখ সকলোবোৰ খং অভিমান কৰিলেও আঁতৰি যোৱাৰ একো ভয় নাথাকে আৰু মই তোমাক সদায় নিজৰ কৰি ৰাখিব বিচাৰোঁ ঐ বুৰ্বক মই কি বেলেগৰ নেকি মইচোন তোমাৰ লগতে আছোঁ আৰে তুমি বুজি কিয় পোৱা নাই আৰু কেনেকৈ বুজাম তোমাক মই যে ভাল পাওঁ সদায় পুৱা ৬টা বজাত যদি খিৰিকীৰ ওচৰত ৰখি থাকোঁ কেতিয়াবা ঠাণ্ডাত কঁপি যাওঁ কিয় জানা এবাৰ তোমাক চাবৰ বাবে কিন্তু তোমাক কেতিয়াও দেখা নাপাওঁ দেখা পাওঁ এই বুঢ়াক সদায় দিগন্তই কৈ থাকে যে খিৰিকী বন্ধ কৰ তোমাৰ অফিচৰ বাহিৰত বাছ ষ্টপত সদায় ৰৈ থাকোঁ তুমি ক'ত আছা কি কৰিছা এইবোৰ ভাবি আমি মাথাটো পগলা হৈ গৈছে তোমাৰ কি এবাৰো ফিল হোৱা নাই আপোনালোক কি চাই আছে নিজৰ কামত লাগক না অগ্নি হাৰে কি হ'ল মাজে মাজে তুমি ক'ত হেৰাই যোৱা আৰু কথাটো নকলা যে মানে মই তোমাক ভাল পাওঁ আৰু মই তোমাক লাইফ পাৰ্টনাৰ হিচাপে বিচাৰোঁ হা এই কথাটো কওঁতে ইমান চিৰিয়াছ ইমান নাৰ্ভাছ মোৰ ফাৰ্ষ্ট টাইম হয় আৰু এনেকুৱা চিটুৱেশ্যন কেতিয়াও হোৱা নাছিলে মানে মই বহুত স্পেচিয়েল হয় নহয় জানো কিন্তু অগ্নিভ মই একচুৱেলি এইবোৰ এতিয়াতে নিবিচাৰোঁ মোৰচোন তোমাৰ লগত এনেকৈ থাকিয়ে ভাল লাগিছে চোৱা না একেলগে এনেকৈ ওলাই আহিছোঁ ইমান ধুনীয়াকৈ সময় কটাব পাৰিছোঁ এনেকৈ দেখোন ভাল লাগিছে মই জানোৱে তুমি মোক ভাল পাব নোৱাৰা তুমি কৰা চৰকাৰী চাকৰি মইনো ক'ত অগ্নিভ তুমি এনেকৈ কিয় কৈছা মই সেইবোৰ চিন্তা কৰা নাই মই মাত্ৰ তোমাক এজন ভাল বন্ধু হিচাপে ভাবোঁ এটা কথা জানা ভাল পোৱাৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয় কিন্তু সকলোখিনি আমাৰ মাজত থকাৰ পিছতো তুমি কিয় একচেপ্ট কৰিব পৰা নাই অগ্নিভ কাৰণ মই তোমাক হেৰুৱাব নিবিচাৰোঁ ৰিলেশ্যনশ্বিপত গ'লে চব শেষ হৈ যায় আৰু মই তোমাক কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ অগ্নিভ হেৰুৱাব নোখোজো ডাৱৰৰ দৰে আকাশৰে সীমনাত তোমাকে বাৰে বাৰে পাৰ হৈ ধুমুহা তথাপি প্ৰতি পলে মোৰ হৈ ৰোৱা अग्निप गैस सिलेंडर खत्म हो गया है नया भरना पड़ेगा मन लेते रहा बैग क्यों से तू ই কেনেকৈ পাই যায় বে की ছোৱালী কেলা সেইটো ঠিক আছে কিন্তু তোৰ ডেটৰ কি হ'ল গেলা মই যি ফিল কৰোঁ তাই নকৰে মোৰ কাৰণে গেলা মোৰ ইফালে ফাটি আছে গেলা আৰু তই হাঁহি আছ হা सॉरी ফোন আহিছে পিক কৰ মোৰ বিষয়ে একো ফিলে নকৰে মই কিয় কথা পাতিম অকল ময়ে হাৰ্ট হা এইবোৰ বাদ দে ফোন আহি আছে উঠা তোক আগতে কৈছিলোঁ এইবোৰ ধান্দাত নফচিবি এতিয়া ভাতটো পালি
ইমান যে ফোন কৰি আছোঁ ফোনটোতো এটলিষ্ট ৰিচিভ কৰিব পাৰা ফোনটো চাইলেণ্ট হৈ আছে গমে নাপাওঁ কি হ'ল আকৌ তোমাৰ আচ্ছা এইবোৰ বাদ দিয়া ব'লাচোন অলপ ওলাই যাওঁ মোৰ টোপনি লাগিছে তুমি যোৱা তুমি যাবানে বতৰটো আজি বহুত ডাৱৰীয়া যেন লাগিছে বৰষুণ দিব পাৰে ন তৰাবোৰ থাকোঁতে ক'ত ডাৱৰীয়া বতৰ দেখিলা তুমি তুমিও যে নহয় পিছে অগ্নিভ অলপ ওলাই যাওঁ ব'লা টাইম চোৱা বহুত ৰাতি হ'ল খোৱাকৈ যোৱা আৰে একো নহয় ব'লা না অগ্নিভ হা তোমাক লগ পোৱা আজি মোৰ প্ৰায় 3 মাহমান হ'ল তুমি কেতিয়া খং কৰা কেতিয়া অভিমান কৰা সেই সকলো কথা মই বিৰাট ধুনীয়াকৈ বুজি পাওঁ পিছে খং কৰিলেও বা অভিমান কৰিলেও মই বেয়া নাপাওঁ কাৰণ য'ত ভালপোৱা থাকে তাত খং অভিমানটো থাকিবই তুমি মোক এনেও ভাল নোপোৱা তো তুমি হ'লা চৰকাৰী চাকৰিয়াল আৰু মই তোমাৰ সঁচাকৈ কওঁ নহয় তোমাৰ এই কথাটোৱে মোৰ বিৰাট বেয়া লাগে জানানে হাৰে তুমি কিয় বুজি নোপোৱা তুমি যিমান মোক বিশ্বাস দিছা যিমান মোক মৰম দিছা সেইটো কোনো চৰকাৰী চাকৰিয়ালে দিব নোৱাৰে ইমানখিনি বস্তু থকাৰ পিছতো তুমি কিয় একচেপ্ট কৰিব পৰা নাই হা অলপতো বুজা এনেকৈ থাকোঁ দিয়াচোন এনেকৈতো ভাল লাগি আছে ন চোৱা না আমি ইমান ধুনীয়াকৈ ওলাই আহিব পাৰিছোঁ ভালকৈ আছোঁ আৰু মই তোমাৰ লগত সেইটোৱে বিচাৰোঁ বুজিছা ন এনেকৈ থাকোঁ আচ্ছা এইবোৰ বাদ দিয়া আমি কাইলৈ ফুৰিবলৈ যাম হ'বনে আচ্ছা কোৱা হ'বনে অ'কে হেল্ল' ওলাইছা নেকি তুমি মই ওলাই পেলাই তোমাক কল কৰিম হ'ব ৰাখিছোঁ মই এতিয়া অ'কে অ'কে ঠিক আছে চাবিটো দেচোন তই ইয়াতে থাকিবি ন জল্দি আহিবি অঁ দে ৰুঞ্জুন বা ক'ৰবাত যাবা নেকি আজি ইমান সাজি কাচি আহিছা যে এটা প্ৰগ্ৰেম আছে ৰ'বা তালৈ যাম বুলি ভাবিছিলোঁ দেৰি হ'ল দেখোন ছাৰে এইখিনি চাইন কৰিব দিছে তোমাক কি কোৱা ছাৰে আৰু কাম দি পঠিয়াইছে ছাৰে কৈছে আজিয়ে লাগে বুলি হে ভগৱান ইমান ফাইলছ আছে দেখোন সাগৰিকা তুমি এটা কাম কৰিবা নেকি তুমি আজি কিবাকে ছাৰক মেনেজ কৰি লোৱা মোক কালি ৰাতিপুৱা আহিয়ে চাইন কৰি দিম হ'বনে হ'ব দিয়ক মই মেনেজ কৰিব ট্ৰাই কৰিম প্লিজ কৰা সাগৰিকা ঠিক আছে হ'ব দিয়ক আপুনি যাওক দেৰি হৈছে চাগে You are trying to reach is currently not available. কি কৰা যায় এতিয়া এটা কাম কৰোঁ বৰ্তাক ফোন কৰি দিগন্তৰ নম্বৰটো লৈ লওঁ হেল্ল' বৰ্তা হেল্ল' মাজনী অঁ কোৱাচোন বৰ্তা মোক আপোনাৰ পৰা সহায় এটা লাগিছিলে কেনেকুৱা সহায় মাজনী বৰ্তা আপোনাৰ তাত বাৰু দিগন্তদাৰ নম্বৰটো আছে নেকি যদি আছে মোক প্লিজ ফৰৱাৰ্ড কৰিব পাৰিব নেকি মাজনী থকাটো নম্বৰটো আছে কিন্তু
এই ফোন নম্বৰ উলিয়াই কেনেকৈ পঠাই মই নাজানো নহয় বৰ দিগদাৰ হ'ল তোমাক এতিয়াই লাগিব নেকি আচলতে বৰ্তা বহুত আৰ্জেণ্ট আছিলে মাজনী ৰ'বা মই দি আছোঁ ৰ'বা দি আছোঁ হেৰা ভাইটি এই ইয়াতে এই দিগন্ত বুলি এটা নম্বৰ আছে সেই নম্বৰটো উলিয়াই এই যে ফোনটো এই লাষ্ট কলটো যে আহিছিলে তালৈ পঠিয়াই দিয়াচোন দিয়া হেল্ল' দিগন্ত দা হয় কোনে কৈছে মই ৰঞ্জুনে ক'লোঁ অঁ ৰঞ্জন কোৱাচোন অগ্নিভ বাৰু তোমাৰ লগত আছে নেকি অগ্নিবৰ এক্সিডেণ্ট হৈ গৈছে আমি এতিয়া প্ৰাৰ্থনা হস্পিটেলত আছোঁ কি কৈছা তুমি এইবোৰ কেতিয়া হ'ল তুমি আহা মই কৈ আছোঁ তোমাক প্ৰাৰ্থনা হস্পিটেল মই এতিয়াই গৈ আছোঁ ৰ'বা মাথাত কিবা হোৱা নাই নাই হাতত অলপ দুখ পাইছে দিগন্ত দা কি হৈছে এক্সিডেণ্ট চিন্তা কৰিবলগীয়া একো নাই এতিয়া লগ কৰিব পাৰিব ঠিকে আছে চব ৰঞ্জন তুমি গৈ থাকা নেকি এনেও ৰাতি হৈ আছে আৰু তোমাৰ বেলেগ কাম আছে চাগে নাই ইয়াকনো এনেকৈ এৰি থৈ যাওঁ কেনেকৈ তুমি যোৱা মই চাই ল'ম মই আছোঁ নহয় আৰু শুনা ৰাতিপুৱা ইয়াৰ কাৰণে কিবা খাবলৈ লৈ আহিবা ডক্টৰে কৈছে ৰাতিপুৱা খুৱাবলৈ কিন্তু ৰাতি যদি কিবা প্ৰব্লেম হয় ইয়াত সেইবিলাক মই চাই ল'ম তোমাক ফোন কৰি দিম অ'কে আহিলা অঁ আহিলোঁ ৰ'বা তাক এতিয়া খুৱাই দিওঁ নেকি অঁ ন অগ্নিভ তুমি কেতিয়া আহিলা কালি আহিছিলে মই পঠাই দিছিলোঁ তোমাৰ অফিচ নাই আজি তোমাক এনেদৰে থৈ মই অফিচ যাব পাৰোঁ নেকি নাই যোৱা অফিচ তুমি কষ্ট কৰিব নালাগে অফিচ যোৱাচোন একদম চুপ বুলি কৈছোঁ নহয় চুপচাপ অলপ থাকা বেছি সঁচাকৈ ন এতিয়া তুমি ধুনীয়াকৈ শুই থাকা মই তোমাৰ কাৰণে এপল জানিছোঁ এপলছ কাটি দিওঁ হ'ব ৰূপা তুমিও খাবা ৰূপা খাবি চুপচাপ মাজনী অঁ বৰ্তা এই অগ্নিত কেনে এতিয়া ঠিকে আছে ডক্টৰে কি কৈছে ডক্টৰে কৈছে পৰহি মানে ৰিলিজ দিবই আচ্ছা তাৰ ঘৰৰ মানুহে খবৰ পাইছেনে মই আচলতে সিমানখিনি গম নাপাওঁ কি বা কৰিছে তুমি তাৰ কাৰণে ভাত লৈ গৈ আছা অঁ বৰ্তা অলপ লৈ যাওঁ যোৱা মই আহিছোঁ কি খবৰ ডেকা ল'ৰা ঠিকে আছে কিবা অসুবিধা পাইছে নেকি নাই
ছাৰ চব নৰ্মেল আছেনে? চব নৰ্মেল আছে, এখেতক ঘৰলৈ যাব পাৰিব, খালি 15 দিনমান একো কাম বন কৰিব নিদিব। ঠিক আছে। আৰু ছাৰ খোৱা বোৱা? খোৱা বোৱা চব পাৰিব, কোনো অসুবিধা নাই। ঠিক আছে, মই ডিscharge চাৰ্টিফিকেট আৰু গোটেইখিনি দি পঠিয়াই আছোঁ, লগতে মেডিচিন লিখি দিম, আপোনালোকে লৈ ল'ব আৰু ভালকৈ থাকিবা। ঠিক আছে, থেংক ইউ ছাৰ। বছ ইয়াতে ৰখাই দিব। মই দিছোঁ। চাওঁ লাহে লাহে ব'লা। চাওঁ আৰামছে পালোহি। অকণমান আহা ইফালে। আৰামছে। ৰুমটোৰ পৰা ইমান এটা বেয়া গোন্ধ ওলাইছে, কিহৰ বা? নাই, 2 দিন আগত বনোৱা ভাত আছিলে, মেকা হৈছে চাগে, সেইটোৱে গোন্ধাইছে। চাফা কৰিব লাগিব। ঐ, তোৰ মেডিচিনছ কেইটা লৈ আহোঁ, ঠিক আছে? আৰু শুনা না, তুমি তাৰ লগত অলপ দেৰি থাকি দিয়া। অঁ হ'ব দিয়া। অঁ গৈ আছোঁ। ইমান লেতেৰা ৰুম, তোমালোকে কেনেকৈ থাকা বাৰু? দিগন্ত বহুত লেতেৰা। এই লেতেৰা মানুহে তোৰ মেডিচিন আনি আছে। মই ইমান লেতেৰাকৈ থাকিব নোৱাৰোঁ দেই। এটা কাম কৰা, তুমি অলপ দেৰি শোৱা, মই ৰুমটো চাফা কৰোঁগৈ। ৰঞ্জুন, নালাগে এইবোৰ কৰিব, দিগন্তই কৰিব নহয়। দিগন্তই কিমান চাফা কৰে দেখিছোঁ নহয়। আৰে নালাগে কৰিব, দিগন্তই কৰিবতো। এইটো কাৰ ৰুম? আমাৰ ৰুমটো এনেকৈ চাফা নাছিলে। এইবোৰ চব ৰঞ্জনৰ কাম। হা, ৰঞ্জুন দেখোন বেলেগ ছোৱালী বে। শুন, ৰঞ্জুনতকৈ ভাল ছোৱালী তই কেতিয়াও নাপাবি, মই লিখি দি আছোঁ। চিৰাগ লেকে অন্ধকাৰ में भी ढूंढेगा ना तो ऐसी लड़की नहीं मिलेगी। মই কিন্তু একো শুনা নাই দেই। শুন বে, কি কি চাম? ইফালে চা। কি চাব লাগে? তুমি তো কোৱা কিয় নাই মোক তাই আছিলে? মই চোন চকুৰে দেখাই আছিলোঁ। মই ভাবিছোঁ তোক পানী লাগে বে। रुंजुन, इस झूठ के पीछे एक सच भी है, और सच ये है कि अग्निप से ज्यादा प्यार तुम्हें कोई नहीं कर सकता। इस बात की गारंटी मैं देता हूँ। थोड़ा संकी है, लेकिन तुमसे बहुत मोहब्बत करता है। सोचना जरूर इस बारे में। हाँ, उसके दोस्त हिसाब से नहीं कह रहा हूँ, जितना उसको जाना, जितना देखा, उस हिसाब से कह रहा हूँ। तुम्हें बहुत खुश रखेगा।